নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজিৰ এটা নতুন ভিডিঅ'লৈ আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে ষ্টাৰ মেকাৰত ৰেকৰ্ডিং কৰা গানটো আপুনি ডাউনলোড কেনেকৈ কৰিব তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক যদিহে ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু যদিহে চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব প্ৰথমে আমি মোবাইলত থকা ষ্টাৰ মেকাৰ এপটো ওপেন কৰি ল'ম এপছটো ওপেন হোৱাৰ পিছতে আমি তলত থকা মি অপশ্যনটোত ক্লিক কৰি দিম মি অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ দেখাব তাৰ পিছত আমি তলত থকা প্ৰফাইলত ক্লিক কৰিম প্ৰফাইলত ক্লিক কৰিলে গোটেইখিনি আইডি দেখা পোৱা যাব আপোনাৰ তাৰ পিছত আমি মোমেন্টত ক্লিক কৰি যিকোনো এটা গান শেয়াৰ বটনত ক্লিক কৰিম শেয়াৰ বটনত ক্লিক কৰাৰ পিছতে কপি লিংক বুলি অপশ্যন আছে কপি লিংকত আমি কপি কৰি ল'ম লিংকটো কপি হোৱাৰ পিছত তাৰ পিছত আমি মোবাইলত থকা ক্ৰম ব্ৰাউজাৰটো আমি ওপেন কৰি ল'ম তাৰ পিছত ওপৰত থকা থ্ৰী ডটত ক্লিক কৰি নিউ টেপ কৰি ল'ম তাৰ পিছত আমি সাৰ্চ বটনত ক্লিক কৰিম ষ্টাৰ মেকাৰ ডাউনলোড সংগছ ষ্টাৰ মেকাৰ ডাউনলোডেড.com বুলি মাৰি দিলেই তলত অপশ্যন ওলাই যাব তাত ক্লিক কৰি দিব তাত ক্লিক কৰাৰ পিছতে এনেকৈ দেখাব তাৰ পিছত ইয়াত দেখিছে এন্টাৰ ষ্টাৰ মেকাৰ URL আৰু সাইডত আছে সাবমিট আমি যেটো ষ্টাৰ মেকাৰৰ লিংক কপি কৰিছিলো এন্টাৰ ষ্টাৰ মেকাৰ URLত পেষ্ট কৰি দিব তাৰ পিছত সাবমিট অপশ্যনটোত ক্লিক কৰি দিব সাবমিট অপশ্যনটোত ক্লিক কৰাৰ পিছতে এনেকৈ অকমান টাইম ল'ব তলত আপুনি যেটো গান ডাউনলোড কৰিব বিচাৰিছে সেই গানটো আহিছে যেটো নেট স্লো সেইভাবে অকমান টাইম লৈছে ইয়াৰ পিছতে এনেকুৱাকৈ দেখাব আৰু তাৰ পিছত কিনাৰত থকা থ্ৰী ডটত ক্লিক কৰি ডাউনলোড অপশ্যনত ক্লিক কৰি দিব তাৰ পিছত আকৌ এনেকৈ দেখাব আকৌ ডাউনলোড অপশ্যনটোত ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ গানটো সম্পূৰ্ণকৈ ডাউনলোড হৈ যাব যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই